নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ভাৰত ষ্টেজ এমিশ্যন ষ্টেণ্ডাৰ্ডছৰ ভিতৰত অহা BS1, BS2, BS3, BS4 আৰু BS6ৰ বিষয়ে ক'ম। এই ভাৰত ষ্টেজ নৰ্মছসমূহ কিহৰ কাৰণে কাৰ্যকাৰী কৰা হৈছিল আৰু কেতিয়া কাৰ্যকাৰী কৰা হৈছিল, আৰু এই ভাৰত ষ্টেজৰ বিভিন্ন নৰ্মছসমূহ যেনেকৈ BS1ৰ পিছত BS2 আহিল, BS2ৰ পিছত BS3 আহিল, এইসমূহ নতুন নতুন অহাৰ ফলত কি ধৰণৰ নীতি নিয়মত সলনি কৰা হৈছিল তাৰ বিষয়ে এই ভিডিঅ'টোৰ মই আপোনালোকক ভালদৰে ক'ম। তেন্তে বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানি লওঁ আহক BS বা ভাৰত ষ্টেজ কি হয় আচলতে। চাব, যিকোনো যান বাহন যেনে গাড়ী হওক, বাইক হওক, বাছ হওক, ট্ৰাক হওক, সেইবিলাকৰ যেতিয়া তেল পুৰা যায় তেতিয়া তাৰ পিছত আপোনাৰ একজষ্ট যিডাল চাইলেঞ্চাৰ হয় সেইডালৰ পৰা ধোঁৱা ওলায়। কম বেছি পৰিমাণে হ'লেও বাহনৰ পৰা, যিকোনো বাহন বা চব বাহনৰ পৰা কম বেছি পৰিমাণৰ হ'লেও ধোঁৱা ওলায়। এতিয়া এই এক্সজষ্ট গেছত বহু ধৰণৰ গেছ যেনে হাইড্ৰ'কাৰ্বন, কাৰ্বন মন'ক্সাইড, নাইট্ৰজেন অক্সাইড আৰু পাৰ্টিকুলেট মেটাৰৰ মিহলি হৈ থাকে, আৰু এইবোৰ আমাৰ স্বাস্থ্যই হওক বা পৰিৱেশৰ হওক দুয়োটাৰ কাৰণে বহুত হানিকাৰক হয়। ভাৰতত যি মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ আছে, তাৰ ভিতৰত চেণ্ট্ৰেল পলিউশ্যন ব'ৰ্ড থাকে, আৰু এই চেণ্ট্ৰেল পলিউশ্যন ব'ৰ্ডেই ভাৰত ষ্টেজৰ যি BS1, BS2 এইবোৰ কাৰ্যকাৰী কৰে আৰু সিদ্ধান্ত লয় যে কোনটো ভাৰত ষ্টেজ নৰ্ম কেতিয়া কাৰ্যকাৰী হ'ব আৰু ইহঁতৰ মাজত কি নিয়মৰ সালসলনি হ'ব। এইখিনিতে মই আপোনালোকক ক'ব খুজিছোঁ যে যেতিয়া ভাৰত ষ্টেজ আৰম্ভ হৈছিল তাৰ আগতে 1991 চনত মাছ এমিশ্যন নৰ্মছ আহিছিল, আৰু এইটো অকল পেট্ৰলত চলা গাড়ীবোৰৰ কাৰণেহে কাৰ্যকাৰী কৰা হৈছিল। তাৰপিছত 1992 চনত এই মাছ এমিশ্যন নৰ্মছটোৱে ডিজেলত চলা গাড়ীবোৰৰ কাৰণেও কাৰ্যকাৰী হৈছিল। তাৰপিছত 1995 চনত ভাৰতৰ 4খন ৰাজ্য দিল্লী, মুম্বাই, কলিকতা আৰু চেন্নাই, এই ৰাজ্যৰ যিবোৰ পেট্ৰলত চলা গাড়ী আছিল সেইবোৰত গাড়ীত কেটেলিটিক কনভাৰ্টাৰ লগোৱাটো বাধ্যতামূলক কৰি দিছিল। এই কেটেলিটিক কনভাৰ্টাৰটোৱে কি কৰে, যিবোৰ গেছ ওলায় চাইলেঞ্চাৰৰ পৰা, সেই গেছবোৰ কিছু পৰিমাণে পৰিষ্কাৰ কৰি দিয়ে আৰু আমাৰ স্বাস্থ্য আৰু পৰিৱেশৰ কাৰণে কম হানিকাৰক কৰি তোলে। এতিয়া আহোঁ ভাৰত ষ্টেজৰ পিনে। বন্ধুসকল, ভাৰত ষ্টেজ এমিশ্যন ষ্টেণ্ডাৰ্ড 2000 চনত আৰম্ভ হৈছিল। এই ভাৰত ষ্টেজটো ইউৰোপৰ ভেহিকেল ষ্টেণ্ডাৰ্ড নৰ্মছ, যিটোক ইউৰো নৰ্মছ বুলি কোৱা হয়, তাৰ পৰা লোৱা হৈছিল আৰু কাৰ্যকাৰী কৰা হৈছিল। যেনেকৈ আমাৰ ইয়াত ভাৰতত BS1, BS2 এনেধৰণে থাকে, ইউৰোপতো সেইটো ইউৰো 1, ইউৰো 2, ইউৰো 3 এনেধৰণে থাকে। একদম প্ৰথমত 2000 চনত ভাৰতৰ চৰকাৰে অকল চাৰিচকীয়া গাড়ীবোৰৰ কাৰণে ইণ্ডিয়া 2000 নামেৰে এটা ষ্টেণ্ডাৰ্ড নৰ্ম জাৰি কৰিলে, যিটো ইউৰো 1ৰ আধাৰত বনোৱা হৈছিল, আৰু এইটো গোটেই ভাৰতে কাৰ্যকৰী কৰা হৈছিল, কিন্তু অকল চাৰিচকীয়া গাড়ীবোৰৰ কাৰণেহে আছিল। আচলতে চাবলৈ গ'লে BS1 নামৰ একোৱেই নাছিল। চবতকৈ প্ৰথমতে ভেহিকেল এমিশ্যন নৰ্মছ আছিল, আৰু তাৰ ভিতৰত আছিল ইণ্ডিয়া 2000, আৰু তাৰপিছতে ভাৰত ষ্টেজ নৰ্মছ আহিছিল, আৰু তাৰ ভিতৰত প্ৰথমটো আছিল BS2। এই BS2টো ইউৰো 2ৰ আধাৰতে লোৱা হৈছিল, আৰু প্ৰথমতে ভাৰতৰ দিল্লী, NCR, মুম্বাই, কলকাতা আৰু চেন্নাইত কাৰ্যকাৰী কৰা হৈছিল অকল চাৰিচকীয়া বাহনৰ কাৰণেহে। তাৰপিছত 2003 চনত ভাৰত ষ্টেজটোক ভাৰতৰ বাকীবোৰ চহৰতো কাৰ্যকাৰী কৰা হৈছিল। ইয়াৰ পিছত 2005 চনত দুইচকীয়া, তিনিচকীয়া, চাৰিচকীয়া বাইক, গাড়ী, ট্ৰাক আদি সকলো ধৰণৰ যান বাহনৰ কাৰণে গোটেই ভাৰতবৰ্ষতে কাৰ্যকাৰী কৰোৱা হৈছিল। তাৰপিছত আহিল BS3। BS3 এপ্ৰিলৰ 2005 চনত আহিছিল, আৰু প্ৰথমতে দিল্লী, NCRৰ লগতে আন 13খন চহৰত অকল চাৰিচকীয়া গাড়ীবোৰৰ কাৰণেহে কাৰ্যকাৰী কৰা হৈছিল, আৰু BS3ত BS2ৰ তুলনাত বহুত কিছুমান নিয়মৰ সালসলনি কৰা হৈছিল। ইয়াৰ পিছত এপ্ৰিল 2010ত BS3টো সকলো ধৰণৰ গাড়ীৰ বাবে সমগ্ৰ ভাৰততে কাৰ্যকাৰী কৰা হৈছিল। তাৰপিছত আহিল BS4। যিহেতু পলিউশ্যনৰ মাত্ৰা বাঢ়ি আহিছিল, আৰু সেইকাৰণে এপ্ৰিল 2010তে দিল্লী, NCRৰ লগতে আন 13খন চিটিত
অকল চাৰিচকীয়া গাড়ীৰ বাবে BS4 কাৰ্যকাৰী কৰা হৈছিল, কিন্তু গোটেই ভাৰতবৰ্ষত এইটো এপ্ৰিল 2015ত কাৰ্যকাৰী হোৱাৰ কথা আছিল। কিন্তু যিহেতু নতুন নৰ্ম এটা কাৰ্যকাৰী কৰাৰ লগতে তাৰ বহুত নীতি নিয়ম সালসলনি কৰিবলগীয়া হয়, সেই নীতি নিয়মৰ হিচাপে গাড়ীখনৰ ইঞ্জিনটোও সালসলনি কৰিবলগীয়া হয় আৰু ইঞ্জিনৰ টেকন'লজি চেঞ্জ কৰাৰ লগে লগে ইঞ্জিনৰ যি তেল ভৰোৱা হয় সেই তেলৰ কিছু চেঞ্জেছ কৰিবলগীয়া হয়। কিন্তু যিমানবোৰ আমাৰ তেলৰ কোম্পানী, ইণ্ডিয়ান অইল হওক, হিন্দুস্তান পেট্ৰলিয়াম হওক বা ভাৰত পেট্ৰলিয়াম, সেইবোৰ যিটো 50 ppm ছালফাৰৰ তেলটো ৰিফাইন কৰি গোটেই ভাৰতবৰ্ষতে উপলব্ধ কৰিবলৈ সময়ৰ প্ৰয়োজন হৈছিল। সেইকাৰণে বহুত সালসলনি কৰাৰ অন্তত এপ্ৰিল 2017ত সমগ্ৰ ভাৰতবৰ্ষতে BS4টো কাৰ্যকাৰী কৰোৱা হৈছিল। তাৰপিছত 2017ৰ পিছত আহিব লাগিছিল BS5, কিন্তু BS5ৰ ঠাইত BS6 আহিল। তাৰ কাৰণ হৈছে এক নম্বৰতে 2017-18ত পলিউশ্যনৰ বহুত বাঢ়ি গৈছিল আৰু ইয়াৰ মূল কাৰণৰ ভিতৰত এটা আছিল গাড়ী মটৰৰ সংখ্যা বাঢ়ি যোৱা। আৰু দ্বিতীয়তে ভাৰতে ইউৰোপক অনুসৰণ কৰে, অৰ্থাৎ ভাৰতত ইউৰোপৰ যি ইউৰো 1, 2, 3, 4 আছে তাৰ অনুসৰণ কৰে। তাৰে যিটো ইউৰো 6 সেইটো ইউৰোপত ছেপ্টেম্বৰ 2015তে কাৰ্যকাৰী কৰা হৈ গৈছিল, অৰ্থাৎ ইউৰোপৰ ইউৰো 6 আগতেই কাৰ্যকাৰী হৈ গৈছিল আৰু বহুত পিছ পৰি আছিল আমাৰ ভাৰত। আৰু ইপিনে এইটোও লক্ষ্য কৰিবলগীয়া হৈছিল যে গাড়ীবোৰৰ পৰা যিমান পাৰি সিমান কম প্ৰদূষণ হয়। সেই গোটেইবোৰ লক্ষ্য কৰি ভাৰত চৰকাৰে কি কৰিলে, BS5টোক এৰি দিলে বা স্কিপ কৰি দিলে আৰু ডাইৰেক্ট এপ্ৰিল 2020 চনৰ পৰা BS6 কাৰ্যকাৰী কৰি দিলে আৰু কোম্পানীবোৰক BS6ৰ নীতি নিয়ম অনুসৰি বাইক বনাবলৈ নিৰ্দেশনা দিলে। বন্ধুসকল, সাধাৰণ ভাষাত ক'বলৈ গ'লে BS নৰ্মছবোৰ ওলোৱাৰ বা কাৰ্যকাৰী কৰাৰ মূল কাৰণ হৈছিল যে গাড়ী বা মটৰৰ পৰা যিবোৰ গেছ ওলায় সেই গেছবোৰে পৰিৱেশত যাতে কমকৈ প্ৰদূষণ কৰে। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভাৰত ষ্টেজৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।